ডেফিনেটলি খেলৰটো পৰিকল্পনা অলৰেডি আছে। এতিয়া খেলুৱৈসকলক আমি কেনেকৈ মানে মানে গ্ৰাছৰুট লেভেলত এটা পৰিৱেশ আৰু সুবিধা দিব পাৰোঁ। এতিয়া মই এটা কথা অলৰেডি আলোচনা কৰিছোঁ ডিপাৰ্টমেণ্টত, যে প্ৰত্যেকটা জাগাত আমাৰ ক্লাববিলাকক আমাৰ যিবিলাক এছ'চিয়েশ্যন ফেডাৰেশ্যন আছে খেলা ধূলাৰ, আমাৰ অলিম্পিক এছ'চিয়েশ্যনৰ আণ্ডাৰত আৰু স্পৰ্টছ মানে অথৰিটিৰ আণ্ডাৰত তেওঁলোকে ক্লাব এফিলিয়েশ্যন কৰিব লাগে। কুমাৰিকাটা ক্লাব এটা, তামোলপুৰত ক্লাব এটা, নাগিজুলিত ক্লাব এটা, নাওকাটাত ক্লাব, বাগানপাৰাৰ ক্লাব আৰু ইণ্টাৰ ক্লাব টুৰ্ণামেণ্ট পাতিব লাগে, যাহাতে সিটোৰ দ্বাৰা প্ৰত্যেকটা জাগাৰ ল'ৰা ছোৱালীয়ে সুবিধা পায় আৰু সেই ক্লাববিলাকত যাহাতে আমি কোচ দিব পাৰোঁ বা ক্লাবে যিকোনো কোচ আনি পেলাই প্ৰেক্টিচ কৰাব পাৰে, তেতিয়াহে আমাৰ ল'ৰা ছোৱালীয়ে খেলৰ জৰিয়তে নিজক গঢ় দিব পাৰিব। গতিকে সেইবিলাক কাম মই উদ্যোগ ল'ম আৰু ইয়াৰ কাৰণে লোকেল মানুহখিনিৰ বেছি মানে আপোনাৰ দায়িত্ব আছে, যে ইয়াত আমি তেনেকুৱা ধৰণৰ কেন্দ্ৰ কৰাৰ ক্ষেত্ৰত আমাৰ স্পৰ্টছ পাৰ্চনবিলাকে চবে মিলি মানে এটা দায়িত্ব ল'ব লাগিব। মই মাত্ৰ সহায় কৰিম। গতিকে মই স্পৰ্টছ মিনিষ্টাৰ হিচাপে সকলো দিশতে মই সহায় কৰি দিব পাৰিম মোৰ সমষ্টিৰ ক্ষেত্ৰত। গতিকে মোক ডাইৰেক্ট সদায় কৈ থাকিব পাৰিম। আৰু আজি এটা কথা জনাম, আজি ইয়াত তেখেতসকলে আমাক দিলে মানে ট্ৰাক মালিক সন্থাই অহাকালি আকৌ NRLৰ পৰা এখন দিছে, বাগানপাৰাত কালি এম্বুলেঞ্চ এটা দি আছোঁ। গতিকে তামোলপুৰ সমষ্টিত আমাৰ আজি আৰু কালিৰ ভিতৰতে 2খন এম্বুলেঞ্চ আমি 2টা PHCত পালোঁ। আৰু ইয়াৰ পিছত বহুতে কৈ আছে দিব পাৰিব বুলি, চাওঁ যে প্ৰত্যেকটা আমি মিনিটবিলাকত তেনেকুৱা মানে য'ত লাগে আমি দিব পাৰোঁ। আৰু এইমাত্ৰ মই NHCMৰ মানে মেনেজিং ডাইৰেক্টৰৰ লগত কথা পাতি অতি শীঘ্ৰে ইয়াতে গুৱাহাটীৰ পৰা টিম পঠাব, যে আমাৰ ইয়াৰ আঁঠুগাঁথনি কি মানে প্ৰয়োজন আছে আৰু ইমাৰ্জেঞ্চি আগতীয়াকৈ কৰিবলগীয়া কি আছে সেইটো চাবৰ কাৰণে। হয়, এম্বুলেঞ্চ আমি আজি ইয়াত পালে আমাৰ ষ্টেট ডিছপেঞ্চাৰী কুমাৰিকাটা, আৰু তাৰ কাৰণে আমি ধন্যবাদ জনাব লাগিব আমাৰ মইনুল ডাঙৰীয়া, তেখেতসকলৰ যি আমাৰ ট্ৰাক এছ'চিয়েশ্যন আছে, ট্ৰাক মালিক সন্থা, তেখেতসকলে দিছে বহুত ডাঙৰ কাম জীৱনত, সেইটো কথা চিন্তা কৰিলে বহুত ডাঙৰ কথা। গতিকে মই ধন্যবাদ দিয়াৰ বাদে একো আৰু নাই, যিটো আমি চৰকাৰৰ তৰফৰ পৰা মানে যোগান ধৰিব পৰা নাই এতিয়ালৈকে, তেওঁলোকে দিলে। মই ভাবোঁ সেইটো আমাৰ প্ৰত্যেকজন মানুহক অলপ এটা সমাজৰ কাৰণে বা এটা সহায়ৰ হাত বঢ়োৱাৰ ক্ষেত্ৰত নিশ্চয় কাম মাত্ৰ নহয়, অন্য ক্ষেত্ৰতো আমি যে নিজৰ মানে ব্যক্তিগত জীৱন, ব্যক্তিগত বেপাৰ বাণিজ্যৰ বাদেও যে সামাজিক কাম কৰিব পাৰোঁ, এয়া এটা আজি ডাঙৰ নিদৰ্শন। মানৱ সেৱাই পৰম ধৰ্ম। তো আমাৰ মই কোৱাৰ আগতে আমাৰ বিশ্বজিৎ ছাৰে গোটেইখিনি কথা ক'লে, যে আমি মানুহে মানুহৰ বাবে যদি ভাবিব নোৱাৰোঁ, মানুহে মানুহৰ যদি কৰিব নোৱাৰোঁ, মানুহে মানুহৰ বাবে যদি কৰিব নোৱাৰোঁ, এই সংসাৰত এই পৃথিৱীত আমাৰ কোনো কাম নাই। মানুহ হিচাপে উপৰিয়ালাই আমাক শ্ৰেষ্ঠ হিচাপে সৃষ্টি কৰিছে, যিমান সৃষ্টি কৰিছে তাৰ ভিতৰত মানুহ সৃষ্টি কৰিছে পৃথিৱীৰ শ্ৰেষ্ঠ জীৱ হিচাপে। গতিকে আমি নিজৰ কথা চিন্তা কৰোঁতে আনৰ কথা আমি এশবাৰ ভাবিব লাগে। তো আমাৰ তামোলপুৰ ট্ৰাক এছ'চিয়েশ্যনৰ মালিকসকলৰ সেইটো এটা দায়িত্ব, আমি সকলোৱে সেই কথাটো চিন্তা কৰোঁ যে আমি মানুহৰ কাৰণে কিবা কৰোঁ। আৰু তাৰে উদাহৰণস্বৰূপে আজি কুমাৰিকাটা চিকিৎসা বিদ্যালয়ত আমাৰ এখন এম্বুলেঞ্চ সেৱা আগবঢ়াইছোঁ আমি মালিক সন্থাই। আমি আশা কৰিছোঁ এই এম্বুলেঞ্চৰ জৰিয়তে আমাৰ যিখিনি এই অঞ্চলৰ দুখীয়া মানুহ আছে তেখেতসকলৰ চিকিৎসালয়ত যোৱাত বা ইমাৰ্জেঞ্চি বাহিৰত যোৱাত কিছু সহায় হ'ব। আমি যিমানখিনি পাৰোঁ এইটো আমি সহায় কৰি যাম অনাগত দিনত। এইটোৱে নহয়, আমাৰ মালিকসকলৰ এখন ধুনীয়া অন্তৰ আছে প্ৰত্যেকজনৰে, তেখেতসকলৰ সকলোৰে এটা আন্তৰিকতা মন আছে যে মানুহৰ কাৰণে কিবা কৰাৰ খুবেই ইচ্ছা। আমি অনাগত দিনতো বিভিন্ন তেনেকুৱা সামাজিক কাম কৰি আহিছোঁ। আৰু ইয়াৰ পিছত আমাক আজি বিশ্বজিৎ ছাৰে যিখিনি উৎসাহিত কৰিলে, যে আমাৰ আৰু দুগুণ উৎসাহ বাঢ়িছে আমাৰ মালিকসকলৰ। ভৱিষ্যতে আমি এই কুমাৰিকাটা তামোলপুৰৰ লগতে গোটেই অসমৰ চিন্তা যাতে কৰিব পাৰোঁ আমি মালিক সন্থাই, তেনেকুৱা এটা পদক্ষেপ লৈ আমি নিশ্চয় অনাগত দিনত আমি আগবাঢ়িম ৰাইজৰ কাম কৰাৰ কাৰণে।